সকলোকে নমস্কাৰ জনালোঁ। আজিৰ ভিডিঅ'টো অকণমান বাকীখিনি ভিডিঅ'তকৈ বেলেগ হ'ব অলপ। আজি আমি ভিডিঅ'টোৰ মূল বিষয় হ'ল যে অসমীয়া ভাষাত APSC পৰীক্ষাত বহাটো সম্ভৱ হয় নে নহয়, ঠিক আছে। বা আমি এইখিনিত যদি বহিব বিচাৰোঁ, আমি যদি কৰিব বিচাৰোঁ প্ৰিপেৰেশ্যন বা প্ৰস্তুতি কৰিব বিচাৰোঁ, তেতিয়া আমি কেনেদৰে কৰিব লাগিব, ঠিক আছে। চ' মোৰ নাম প্ৰিয়মজিত নেওগ। মই APSC CCৰ 2023 বৰ্ষৰ ইণ্টাৰভিউত অৱতীৰ্ণ হৈছিলোঁ আৰু 2024 বৰ্ষৰ সদ্যহতে হৈ অহা APSC মেইনছত মই বহি আহিছোঁ, ঠিক আছে। চ' আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে এটা কথা হ'ল যে APSC CC পৰীক্ষাত অসমীয়া ভাষাত দিব পাৰি। একেবাৰে আগতে যেতিয়া আছিলে পুৰণা চিলেবাছ আছিলে, তেতিয়া কি হৈছিল, তেতিয়া অসমীয়া ভাষাত দিব পাৰিব বুলি উল্লেখেই নাছিলে। তথাপিও কিছুমান মানুহে দিছিলে, কিন্তু উল্লেখ নাছিলে অফিচিয়েল নটিফিকেশ্যনত, ঠিক আছে। কিন্তু এতিয়া নতুন যি চিলেবাছ হ'ল, নতুন যি পৰীক্ষা পদ্ধতি হ'ল, তাত লিখা আছে ধুনীয়াকৈ যে অসমীয়াত আপুনি অৱতীৰ্ণ হ'ব পাৰে পৰীক্ষাটোত। গতিকে যিহেতু পাৰে, কিন্তু কিছুমান কথা আছে যিখিনি আপুনি জানি চলিব লাগিব অসমীয়াত যেতিয়া আপুনি অসমীয়া ভাষাত প্ৰিপেৰেশ্যন কৰিব বিচাৰিব, ঠিক আছে। চ' অসমীয়া ভাষাত কোনোবাই প্ৰিপেৰেশ্যন কৰিব বিচাৰিব পাৰে, কাৰণ অসমীয়াটো আমাৰ মাতৃভাষা হয় আৰু আমি মাতৃভাষাত প্ৰিপেৰেশ্যন কৰিব পাৰোঁ, প্ৰস্তুতি কৰিব পাৰোঁ চিভিল ছাৰ্ভিচত, ঠিক আছে। চ' আমি যদি চাওঁ, আমাৰ অসমৰ মানুহে অসমীয়া ভাষাত প্ৰস্তুতি চলাই প্ৰিপেৰেশ্যন কৰি UPSC পৰীক্ষাত উত্তীৰ্ণ হৈছে, IAS হৈছে। কোন হৈছে? নাৰায়ণ কোঁৱৰ ডাঙৰীয়া হৈছে। আৰু এজন আছে মানুহ তেনেদৰে, আগৰ সময়ত তেওঁ অসমীয়া ভাষাত লিখি পৰীক্ষা দি পাছ কৰিছে। তাৰপিছত ছাউথ ইণ্ডিয়াৰ বহুত মানুহ আছে, যি মানুহে নিজৰ কানাড়া ভাষাত বা মালায়ালম ভাষাত তেনেকৈ পৰীক্ষা দি পেলাই তেওঁলোকে পাছ কৰি IAS হৈ আছে, বৰ্তমান IPS হৈ আছে। মাৰাঠী ভাষাত পৰীক্ষা দিয়ে মানুহে। গতিকে APSCতনো কিয় দিব নোৱাৰে? নিশ্চয়কৈ APSCত আমি অসমীয়া ভাষাত গতিকে দিব পাৰোঁ পৰীক্ষাটো। এতিয়া অসমীয়া ভাষাত পৰীক্ষা দিবলৈ হ'লে প্ৰথমতে কিন্তু আমি এইবুলি এটা হেৰি কৰিলে নহ'ব যে ইংৰাজীত দুৰ্বল, এইবুলি ভাবি পেলাই আমি অসমীয়া ভাষাত আমি পৰীক্ষাটো দিব নোৱাৰোঁ, ঠিক আছে। আমি এইবুলি ভাবিব লাগিব যে অসমীয়াত সবল, যে ইংৰাজীত ঠিকেই মানুহজন, বা ইংৰাজীত আপুনি ঠিকেই হয়, ইংৰাজী ভালদৰে জানে, কিন্তু অসমীয়া আপুনি ইংৰাজীতকৈ ভালদৰে জানে। অসমীয়াত আপুনি প্ৰকাশভংগী বহুত ভাল হ'ব পাৰে আপোনাৰ, যে আপুনি বহুত ধুনীয়াকৈ ইংৰাজীত যদি আপুনি কিবা এটা বস্তু 60% প্ৰকাশ কৰিব পাৰে ভালকৈ, অসমীয়াত কি কৰিব পাৰিব? অসমীয়াত আপুনি 100%, অৰ্থাৎ 100% প্ৰকাশ কৰিব পাৰিব ভালকৈ। গতিকে অসমীয়াত বহুত শক্তিশালী হ'ব লাগিব আপুনি, ঠিক আছে। সেইটো হ'ব লাগিব যে ইংৰাজীত দুৰ্বল কাৰণে আপুনি অসমীয়াত পৰীক্ষা নিদিয়ে, আপুনি অসমীয়াত সবল কাৰণে আপুনি পৰীক্ষা দিব। তাৰপৰা অসমীয়াত আত্মবিশ্বাসী হ'ব লাগিব আপুনি ভাষাটোৰ ক্ষেত্ৰত। অসমীয়া ভাষাত এতিয়া পৰীক্ষা দিম বুলি ক'লে এনেই ফাংফুংকৈ যি টি বস্তু লিখি থৈ আহিলে আপুনি নহ'ব অসমীয়াত। আমি যেনেদৰে স্কুলত যেনেদৰে কেতিয়াবা নোৱাৰিলে কিবা এটা এনেই যি টি লিখি থৈ গুচি আহোঁ, তেনেকৈ সেইটো নহয়। আপোনাৰ ভাষাটো ভাল হ'ব লাগিব, ভাষাটোৰ ওপৰত এটা দখল থাকিব লাগিব, ঠিক ঠাক দখল এটা থাকিব লাগিব, ঠিক আছে। চ' আপোনাৰ কি হ'ব লাগিব? আপুনি আত্মবিশ্বাসী হ'ব লাগিব যে আপুনি ভালদৰে আপুনি লিখিব পাৰিব, ঠিক আছে। আৰু এটা কথা কি হ'ব, যদি আপুনি স্কুলীয়া বা কলেজীয়া শিক্ষা অসমীয়া ভাষাত আপুনি মাধ্যমক অসমীয়া ভাষা হিচাপে লৈছে, এইটো নিশ্চয়কৈ সকলোকে সাধাৰণ কথাই হ'ব, যিহেতু স্কুলীয়া হেৰিয়ত আপুনি অসমীয়া ভাষাত আপুনি পঢ়া শুনা কৰিছে কাৰণে অসমীয়া ভাষাত আপুনি পৰীক্ষাটো দিব বিচাৰিব। আৰু এটা কথা হ'ল যে স্কুলীয়া বা কলেজীয়া সময়ত আপুনি অসমীয়া ভাষাত কেৱল পাঠ্যক্ৰমেই নহয়, বাহিৰা 2-এখন কিতাপ পুথিও আপুনি পঢ়া শুনা কৰিছে, ঠিক আছে। চ' তেন্তে কি হ'ব, আপোনাৰ অসমীয়া ভাষাত অকণমান ভাল এটা দখল থাকিব, ঠিক আছে। আমি নেক্সট শ্লাইডটোলৈ যাওঁ। যে নেক্সট কথাটো হ'ল অসমীয়া ভাষাত প্ৰিলিমছ পৰীক্ষা, ঠিক আছে। যিহেতু আপোনালোকে জানে APSCটো কি হয়, প্ৰিলিমছ হয়, প্ৰাৰম্ভিক পৰীক্ষা হয়, তাৰপৰা মেইনছ হয়, প্ৰিলিমছত কোৱালিফাই কৰিলে, মেইনছত কোৱালিফাই কৰিলে কি হয়, ইণ্টাৰভিউ হয়, ঠিক আছে। গতিকে প্ৰথমতে আমি আহোঁ প্ৰিলিমছত। চ' অসমীয়া ভাষাত প্ৰিলিমছ পৰীক্ষা দিবলৈ হ'লে কি হ'ব, অসমীয়া ভাষাত বৰ্তমানলৈকে প্ৰিলিমছ পৰীক্ষা সম্ভৱপৰ হোৱা নাই। চ' প্ৰিলিমছ পৰীক্ষাত এতিয়ালৈকে কি হৈছে, প্ৰিলিমছৰ যি 2খন প্ৰশ্ন কাকত আহে, GS1 সাধাৰণ জ্ঞানৰ প্ৰশ্ন কাকত 1 আৰু যিখন CSETৰ, সেই 2খন কি হয়, ইংৰাজী ভাষাত আহে, ঠিক আছে। সেই 2খন ইংৰাজী ভাষাত আহে। গতিকে আপুনি সেই বেছিক ইংৰাজীখিনি, সাধাৰণ ইংৰাজীখিনি আপুনি জানিব লাগিব, ঠিক আছে। আপুনি প্ৰিলিমছ পৰীক্ষাত যদি উত্তীৰ্ণ হ'বলৈ হয়, সেই সাধাৰণ ইংৰাজীখিনি। এতিয়া প্ৰিলিমছ পৰীক্ষাত কি হয়, প্ৰিলিমছ পৰীক্ষাততো আপোনাৰ MCQ টাইপ কুৱেশ্যন আহে, হয় নে নহয়? সেই সাধাৰণ ষ্টেটমেণ্ট বেছ কুৱেশ্যনে আহে বৰ্তমান। চ' সেই ষ্টেটমেণ্ট বেছৰ কাৰণে সাধাৰণ ইংৰাজীখিনি আপুনি জানিব লাগিব, ঠিক আছে। আৰু সেই সাধাৰণ ইংৰাজীখিনিৰ কাৰণে আপুনি কি কৰিব পাৰে, আপুনি অলপ ওচৰত পঢ়া শুনা কৰিব লাগিব ইংৰাজী বিষয়ত।
আপুনি নিউজ পেপাৰখন বা বাতৰি কাকতখন অসম ট্ৰিবিউনখন পঢ়িব পাৰে ডেইলি ইংৰাজী সেইমানখিনি আপুনি আনিবৰ কাৰণে বা নহ'লে কিবা আলোচনী পঢ়িব পাৰে ইংৰাজী বা ইংৰাজীৰ ওপৰত আপুনি ইংৰাজীত ধৰি লওক লক্ষ্মীকান্তখন পঢ়িলে প্ৰিলিমছৰ ৰিলেটেড যিখিনি বুক হয় কিতাপ হয় NCERTখিনি পঢ়িলে ইংৰাজীটো পঢ়িলে অসমীয়াটো পঢ়িলে তেনেদৰে আপুনি পঢ়িব পাৰে কিন্তু সেই কমন সাধাৰণ যিখিনি ইংৰাজী সেইখিনি আপুনি জানিব লাগিব প্ৰিলিমছ পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে নিতান্তই কোনোবাই ক'ব পাৰে যে পিছৰ পৰ্যায়ত প্ৰিলিমছ পৰীক্ষাটোত অসমীয়া ভাষাটো দিব পাৰে কিন্তু সেইটো বৰ্তমানলৈকে যিহেতু হোৱা নাই গতিকে আমি ইংৰাজীতে ভালদৰে হ'ব বুলি আমি ধৰি লৈ পেলাই ইংৰাজীত আমি প্ৰস্তুতি চলাই যাম আৰু যিহেতু আপুনি এনেও যদি চিভিল ছাৰ্ভিচত আপুনি যায় অসামৰিক যায় আপুনি ইংৰাজী জানিবই লাগিব অসমীয়াত কাম হ'লেও আপুনি ইংৰাজীত আপোনাৰ কাম কৰিবই লাগিব গতিকে আপুনি সিমানখিনি বেছিক ইংৰাজী যিখিনি প্ৰয়োজন সেইখিনি জানিব লাগিব এতিয়া যাওঁ আমি মেইনছলৈ ঠিক আছে চ' মেইনছ অসমীয়া ভাষাত মেইনছ পৰীক্ষা দিয়াটো একদম সম্ভৱপৰ ঠিক আছে কিন্তু কথাটো হ'ল মেইনছ পৰীক্ষাত আপুনি 6খন প্ৰশ্ন কাকতে কি কৰিব লাগিব অসমীয়া ভাষাত লিখিব লাগিব উত্তৰখিনি আৰু মেইনছত কি কৰিছে এইবাৰৰ পৰা আগৰলৈকে নাছিলে এইবাৰ 2024ত যিটো হৈ গৈছে মেইনছ হৈ গৈছে তাত কি কৰিছে অসমীয়া ভাষাটো প্ৰশ্নখিনি দিছে ইংৰাজীৰ লগত ঠিক আছে গতিকে আপোনাৰ মেইনছত একোৱে দিগদাৰ নহয় আপোনাৰ সুন্দৰকৈ আপুনি লিখিব পাৰিব কিন্তু 6খন প্ৰশ্ন কাকতৰ উত্তৰ কিন্তু অসমীয়াত লিখিব লাগিব আগতে কি আছিলে এনেকুৱা হৈছিলে বহুতে ৰচনাখন অসমীয়াত লিখি GS কেইখন ইংৰাজীত লিখিছিলে কিন্তু এতিয়া নহয় এতিয়া আপোনাৰ এনেদৰে মেইনছৰ পৰীক্ষাখনত বহিখনত উত্তৰ বহিখনত এনেকৈ থাকিব ইংলিছ আছামিজ এনেকৈ বুলি থাকে তাত আপুনি লিখি দিব লাগে কোনটোত আপুনি কোনটো মাধ্যমত অৱতীৰ্ণ হৈছে ঠিক আছে কিন্তু কথাটো হ'ল মেইনছত আপুনি যে লিখিলে পৰীক্ষাটো দিলে মেইনছত কিন্তু আপোনাৰ অসমীয়া ভাষাটো শুদ্ধ হ'ব লাগিব একদম শুদ্ধ হ'ব লাগিব নহ'লে কম আপুনি নম্বৰ কম পাব ঠিক আছে খিচিৰি ভাষা হ'লে নহ'ব ভাষাটো আপোনাৰ শুদ্ধ হ'ব লাগিব এতিয়া আপোনাৰ দুই এটা কিবা গ্ৰামাটিকেল মিষ্টেক অৰ্থাৎ ব্যাকৰণগত কিবা ভুল হৈছে বেলেগ কথা কিন্তু আপোনাৰ বহুত ভুল হ'লে নহ'ব ভাষাটো অকণমান ভাল হ'ব লাগিব আপুনি ভাষাটো ঠিক কৰিব লাগিব ঠিক আছে এতিয়া কথাটো হ'ল আপুনি মেইনছত অসমীয়া ভাষাত আপুনি পৰীক্ষাটো দিবলৈ হ'লে ভাষাটো ঠিক কৰিবলৈ কি কৰিব আৰু আপুনি ভাষাৰ সম্পৰ্কে আপুনি 2এখন কিতাপ পঢ়া শুনা কৰিব পাৰে ঠিক আছে বেছি নহয় এতিয়াৰ পৰা আপুনি পঢ়া শুনা মাজে সময় কৰি যাব পাৰে আজৰি সময় বা আপুনি যদি এতিয়া বৰ্তমান কলেজত আছে অসমীয়া ভাষাত পৰীক্ষাটো দিম বুলি ভাবিছে তেতিয়া এতিয়াৰ পৰা আপুনি পঢ়া শুনা কৰিব পাৰে তেনেকুৱা কি আছে আপুনি দেৱেন দত্তৰ ছাৰৰ আপুনি কিতাপ পঢ়িব পাৰে বা অসমীয়া ভাষাৰ আপুনি বিভিন্ন গ্ৰন্থ পঢ়িব পাৰে বেলেগ ভৱেন্দ্ৰনাথ শইকীয়াৰ কিতাপ পঢ়িব পাৰে হোমেন বৰগোহাঁয়ে পঢ়িব পাৰে তেতিয়া আপোনাৰ এটা স্কিলো ডেভেলপ হ'ব আপুনি ভালদৰে এটা প্ৰেজেণ্টেশ্যন এটা দিব পাৰিব অসমীয়া ভাষা হয়নে নহয় চ' এতিয়া আমি যাওঁ নেক্সট হেৰিটোলৈ যে অসমীয়া ভাষাত ইণ্টাৰভিউ সকলোতকৈ ভাল কথাটো হৈছে APSCত আপুনি অসমীয়া ভাষাত ইণ্টাৰভিউ দিলে আপোনাৰ ইম্প্ৰেশ্যনটো সকলোতকৈ ভাল কৰে ঠিক আছে কিন্তু খিচিৰি ভাষা হ'লে নহ'ব এই যে কিছুমান যে এটা ইংৰাজী অসমীয়া মিশ্ৰিত যে এটা ভাষা এটা সৃষ্টি হয় ঠিক আছে সেইটো ভাষা হ'লে নহ'ব আপোনাৰ ভাষাটো শুদ্ধ হ'ব লাগিব আপুনি ইণ্টাৰভিউটো আপুনি যি ভাষাতে দিয়ে ভাষাটো আপোনাৰ ভাল হ'ব লাগিব ডিচেণ্ট হ'ব লাগিব আপুনি ইংৰাজীটো দিব পাৰে অসমীয়াটো দিব পাৰে কিন্তু অসমীয়া ভাষাটো দিলে কি হ'ব ভাষাটো শুদ্ধ হ'ব লাগিব আৰু বেছি ইংৰাজী শব্দ প্ৰয়োগ হ'লে ভাষাটো বেয়া হৈ যায় হয় নিতান্তই কিছুমান শব্দ আপুনি প্ৰয়োগ কৰিব লাগিব যিখিনি একদম বহুত শুদ্ধ অসমীয়া ক'বলৈ গ'লে আপোনাৰ বিপৰীতে যিজন ইণ্টাৰভিউৱাৰ থাকিব বা মানুহ থাকিব পিছৰ ছাৰ্ভিচৰ সময়তো তেওঁলোকে বুজি নাপাব গতিকে আপুনি ইংৰাজী 2-এটা শব্দ ক'ব লাগিব কিন্তু খিচিৰি ক'লে নহ'ব একদম খিচিৰি যেনেকৈ আমাৰ কিছুমান আজিকালি হৈ গৈছে ন খিচিৰি ভাষা টাইপৰ চ' তেনেকুৱা হ'লে নহ'ব একদম আৰু অসমীয়া ভাষাত ইণ্টাৰভিউ দিয়াটো চবতকৈ ভাল কথা ইভেন আপুনি UPSCটো তেনেদৰে বেলেগ ভাষাত ইণ্টাৰভিউ দিব পাৰে তাত ট্ৰেঞ্চলেটৰ থাকে ঠিক আছে গতিকে অসমীয়া ভাষাত যদি ইণ্টাৰভিউটো আপুনি দিব পাৰে সকলোতকৈ ভাল কথা একদম পজিটিভ ইম্পেক্ট পৰে যিটো মই যিটো গম পাইছোঁ মই নিজেও অসমীয়া ভাষাত ইণ্টাৰভিউ দি থৈ আহিছোঁ ঠিক আছে একদম পজিটিভ ইম্পেক্ট পৰে এতিয়া আমি যাওঁ অসমীয়া ভাষাত প্ৰস্তুতি আমি কেনেকৈ চলাব লাগিব এতিয়াতো গম পালোঁ যে অসমীয়া ভাষাত কৰিব পাৰি ধুনীয়াকৈ এতিয়া আমি চাম প্ৰস্তুতিটো প্ৰিপেৰেশ্যনটো চ' প্ৰস্তুতিত আপুনি প্ৰথমতে অসমীয়া বাতৰি কাকত এখন পঢ়া ষ্টাৰ্ট কৰিব অসমীয়া বাতৰি কাকত মানে কি পঢ়িব পাৰে আপুনি বিভিন্ন আছে বাতৰি কাকত দৈনিক জনমভূমি পঢ়িব পাৰে অসমীয়া প্ৰতিদিন পঢ়িব পাৰে ঠিক আছে অসমীয়া বাতৰি কাকত এখন পঢ়া ষ্টাৰ্ট কৰিব লগতে আপুনি যদি আপোনাৰ ইংৰাজী ভাষাটো অকণমান দুৰ্বল হয় প্ৰিলিমছত আপুনি ভাবে যে প্ৰিলিমছৰ সেই সাধাৰণ হেৰিৰ কাৰণে আপোনাৰ যদি সেইটো ইমানটো এটা ষ্ট্ৰেংথ এটা নাই আপুনি আছাম ট্ৰিবিউনখন পঢ়া ষ্টাৰ্ট কৰি দিব পাৰে বেছি নহয় দৈনিক 20-30 মিনিট আপুনি পঢ়া ষ্টাৰ্ট কৰিব পাৰে আপোনাৰ 3-4 মাহো যদি পঢ়ি যায় আপোনাৰ সেই প্ৰিলিমছৰ কাৰণে যিমানখিনি প্ৰয়োজনীয় ইমানখিনি আপুনি ইংৰাজী জানি যাব ঠিক আছে অসমীয়া বাতৰি কাকত পঢ়িলে তাৰপৰা কি কৰিব আপুনি কোচিঙৰ অসমীয়া আলোচনী মানে কি হয় এতিয়া বৰ্তমান অসমীয়া মাধ্যমৰ ওপৰত আপোনাৰ কোচিংবোৰে বৰ্তমান যথেষ্ট গুৰুত্ব দিছে সেইকাৰণে তেওঁলোকে নতুন হয়তো অসমীয়াৰ কোচিঙো ষ্টাৰ্ট কৰিছে আৰু সেই কোচিঙৰ তেওঁলোকে কি আলোচনীলৈকে উলিয়াইছে আৰু কথাটো কি হ'ল সেই আলোচনীখিনিতো যিহেতু ফ্ৰীকৈ আছে এভেইলেবল আছে ফ্ৰীকৈ আপোনাৰ ইণ্টাৰনেটত উপলব্ধ আছে আপুনি সেই আলোচনীবোৰ ল'ব পাৰে
বৰ্তমান মই জনাত হয়তো 2খন কোচিঙে উলিয়াইছে অসমীয়া ভাষাত আলোচনী কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে, বাকী ওলোৱা নাই, কিন্তু বাকীখিনিও উলিয়াব অসমীয়া ভাষাত APSC। গতিকে আপুনি আলোচনীখিনি লৈ ল'ব পাৰে, তেনেকৈ পঢ়া শুনা কৰিব পাৰে অসমীয়া আলোচনী অসমীয়া ভাষাত। আৰু কথাটো হ'ল আপুনি অন্যান্য অসমীয়া আলোচনীয় গ্ৰন্থও কিন্তু পঢ়িব লাগিব। ধৰি লওক আপুনি প্ৰান্তিকখন মাহে পঢ়িব পাৰে, ঠিক আছে। প্ৰান্তিকখন এখন বহুত ধুনীয়া অসমীয়া আলোচনী। প্ৰান্তিক আমিও পঢ়োঁ, এতিয়াও পঢ়োঁ, ময়ো পঢ়োঁ প্ৰান্তিক, বহুত মানুহে পঢ়ে। যদিও পঢ়া মানুহ কমি গৈছে এনেকুৱা আলোচনীবোৰ, আপুনি পঢ়িব পাৰে। এটা ভাল আপুনি পইণ্ট অফ ভিউ এটা পাব, তাত বিভিন্ন বিষয়ত আপোনাৰ প্ৰবন্ধ থাকে, ঠিক আছে। তাৰপিছত আপুনি ইউজ কৰিব লাগিব কৃত্ৰিম বুদ্ধিমত্তা, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এয়া ইউজ কৰিব লাগিব। এতিয়া কিছুমান বস্তু কি আছে, অসমীয়া ভাষাত সমল কম আছে, অৰ্থাৎ ৰিচোৰ্চেছ কম আছে। গতিকে সেইবোৰ আপুনি কি কৰিব পাৰিব, আপোনাৰ ওচৰত AI আছে, আপুনি ইভেন হোৱাটছএপতো আজিকালি AI আহি গ'ল। হোৱাটছএপত আছে, আপুনি ChatGPT এপটো ডাউনলোড কৰি ল'ব পাৰে, তেনেকুৱা AI আছে। বা মাইক্ৰ'ছফ্টৰ AI আছে, গুগলৰ জেমিনি আছে। আপুনি সেইবোৰত কি কৰিব পাৰে, আপুনি কিবা এটা বস্তু বুজি পোৱা নাই, আপুনি ভাবে যে এইটো মই ইংৰাজীটো যথেষ্ট টান আছে, আপুনি AIত দিয়ক, অসমীয়ালৈ ট্ৰেঞ্চলেট কৰক, পঢ়ক, হয়নে নহয়? কিমান উজু হৈ গ'ল বস্তুবোৰ। ইভেনটো এতিয়া বহুত হেৰি আছে, অসমীয়া মিডিয়ামৰ অসমীয়াৰ কাৰণে সমল বনাবলৈ সেই বহুত মানুহে তেনেকৈ AIত দিয়ে আপোনালোকক সমল দি আছে, ইভেন বিক্ৰীও কৰি আছে তেনেদৰে কৰি। গতিকে তেনেকৈ যদি কৰিব পাৰে বিভিন্ন হেৰি কৰি, আপোনালোকে নিজে কিয় কৰিব নোৱাৰিব? একদম উজু কথা। হোৱাটছএপ সকলোৰে আছে, হোৱাটছএপতে আপুনি কৰিব পাৰে। হোৱাটছএপৰ AI ভাৰ্চনটো বহুত আপডেটেডো হয় বৰ্তমান, ঠিক আছে। তেনেদৰে আপোনালোকে কৰিব পাৰে, অনুবাদ কৰি ল'ব পাৰে। যিবোৰ বস্তু ধৰি লওক অসমীয়াত একদম পোৱা নাই আপোনালোকে বা বিচাৰি পোৱা নাই, অনুবাদ কৰি ল'লে, পঢ়ি দিলে হৈ গ'ল। এনেও আপুনি গোটেই আপুনি PhDটো কৰিব নালাগে বস্তুৰ ওপৰত, আপুনি জাষ্ট এনেকুৱাকৈ পঢ়িব লাগে যে প্ৰিলিমছত আহিলে আপুনি যাতে পাৰে বস্তুটো বুজি পায়, আৰু মেইনছত আহিলে আপুনি 10 নম্বৰৰ কাৰণে আহিলে আপুনি কি 150টা ৱৰ্ড লিখি থৈ আহিব পাৰে, আৰু 15 নম্বৰৰ কাৰণে আহিলে আপুনি 200ৰ পৰা 250টা ৱৰ্ড লিখি থৈ আহিব পাৰে। PhDটো কৰাৰ প্ৰয়োজন নাই। গতিকে ইমানখিনি আপুনি কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ প্ৰয়োগ কৰি আপুনি পাৰিব, ঠিক আছে। এতিয়া আমি এইখিনিলৈকে গম পালোঁ প্ৰস্তুতিলৈকে। এতিয়া আমি মাইণ্ড মেপ এডুকেশ্যনে আপোনাক কেনেদৰে আপুনি সহায় কৰিব পাৰিম আপোনাক অসমীয়া ভাষাত প্ৰস্তুতি চলোৱাত, ঠিক আছে। নিশ্চয়কৈ আমি এটা মেণ্টৰশ্বিপ প্ৰগ্ৰেম আৰম্ভ কৰিম অসমীয়া ভাষাৰ পৰীক্ষাৰ্থীসকলৰ কাৰণে। এইটোত কি হ'ব, মেণ্টৰশ্বিপ প্ৰগ্ৰেমটোত, যিহেতু এতিয়া বহুত কোচিং ইণ্ডাষ্ট্ৰীবোৰে, কোচিং চেণ্টাৰে আপোনাৰ ষ্টাৰ্ট কৰিছে অসমীয়া ভাষাত প্ৰগ্ৰেম, কিন্তু তেওঁলোকৰ কি হয়, যথেষ্ট দাম হ'ব, প্ৰায় 50,000 ওচৰা-ওচৰি সিমানটা লেভেলত এটা থাকে। আৰু বহুত মানুহৰ কাৰণে কি হয়, বহুত ষ্টুডেণ্টৰ কাৰণে, তেওঁলোকৰ কাৰণে সিমানটো এটা এফৰ্ড কৰাটো বৰ্তমান বা বহুত টান হৈ পৰে। তেওঁলোকৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড ঠিক নাথাকিব পাৰে তেওঁলোকৰ, কিন্তু তেওঁলোকৰ হেৰি আছে যে পৰীক্ষাটো দিয়া। গতিকে তেনেকুৱা ষ্টুডেণ্ট যিসকলে বিচাৰে, তেওঁলোকৰ কাৰণে আমি এটা মেণ্টৰশ্বিপ প্ৰগ্ৰেম আমি আৰম্ভ কৰিম, ঠিক আছে। যে আপোনাৰ আগবঢ়াৰ ক্ষেত্ৰত, আপোনাৰ APSC পৰীক্ষাৰ ক্ষেত্ৰত আপোনাৰ পইচা পাতি যাতে আপোনাৰ ফাইনেন্স আপোনাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে বাধা দিব নোৱাৰে। যদি আপোনাৰ প্ৰতিভা আছে, আপুনি আগবাঢ়ি যাব, ঠিক আছে। চ' আমি সেইটো কাৰণে এটা প্ৰগ্ৰেম আৰম্ভ কৰিম। আমি অলৰেডি আমাৰ টেলিগ্ৰাম গ্ৰুপ এটা বনোৱা হৈছে। টেলিগ্ৰাম গ্ৰুপটোৰ লিংকটো তলত দিয়া হৈছে, ভিডিঅ'টোৰ তলত, আপুনি জইন কৰি ল'ব আপোনালোকে। আৰু আমি অতি শীঘ্ৰে অসমীয়া ভাষাৰ কাৰণে আমি সেইখিনি অসমীয়া ভাষাৰ পৰীক্ষাৰ্থীৰ কাৰণে মেণ্টৰশ্বিপ লৈ আনিম। আমি কি কৰিম, আমি ৰিচোৰ্চেছ আপোনালোকক দিম, প্ৰভাইড কৰিম। ৰিচোৰ্চেছ যদি আমি নিজেও নবনাওঁ, আমি বেলেগৰ পৰা তেনেকৈ আমি বেলেগ ক'ত পায় অসমীয়া ভাষাৰ, ধৰি লওক অসমীয়া কিতাপ এখন পঢ়ি আপুনি পলিটিখিনি কভাৰ কৰিব পাৰে, তেতিয়া আমি তেনেকৈ দিম। তেনেকৈ আপোনাক ক'ম যে এইখিনি পঢ়ক। অভিয়াছলি আমি আপোনাক স্পুন ফুডিং নকৰোঁ, চামুচে খুৱাই নিদিওঁ। আপুনি খোৱাটো নিজে কৰিব লাগিব। আমি আপোনাক দেখাই দিম যে আপুনি এইটো বস্তু আপুনি এনেকৈ ধৰি খাব পাৰে। চ' তেনেদৰে কৰিব লাগিব। তাৰপিছত আমি আৰু এটা কি কৰিম যে উত্তৰ আমি পৰীক্ষা কৰি দিম। উত্তৰ পৰীক্ষা মানে আপুনি আনচাৰ ৰাইটিং কৰিব, আনচাৰ ৰাইটিং আমি ইভালুৱেট কৰি দিম, অসমীয়া ভাষাত পৰীক্ষণ কৰি দিম, আৰু কেনেদৰে তাক ইম্প্ৰুভ কৰিব পাৰে সেইখিনিৰ ওপৰত আমি কথা পাতিম। 1-to-1 ছেশ্যন কৰিম, আমি ডিছকাশ্যন কৰিম। এতিয়া আনচাৰ আপুনি যদি লিখে, এতিয়া কি হয়, যদি কোচিং নলয়, তেতিয়া আনচাৰটো কি হয়, আপোনাৰ ইভালুৱেট তেনেকৈ নকৰিব পাৰে বেলেগ য'ত বা কৰিবলৈ আপোনাৰ তেনেকুৱা কোনো মানুহ নাথাকিব। গতিকে সেইখিনিত আমি এই মেণ্টৰশ্বিপ প্ৰগ্ৰেমটোৰ জৰিয়তে সেই আপোনাক যে আনচাৰ আপুনি হেৰি কৰি লিখাৰ পিছত কেনেদৰে আপুনি তাক উন্নত কৰিব পাৰে সেই বিষয়ে আমি সহায় কৰিম, ঠিক আছে। যিহেতু আমি অলৰেডি 2টা মেইনছ লিখি থৈ আহিছোঁ। আৰু কি হ'ব, মূল কথাটো যে মেইনছত আপুনি আনচাৰ যদি ভালকৈ লিখিব পাৰে, উত্তৰ লিখিব পাৰে, তেতিয়া আপুনি আগবাঢ়ি যাব, আপুনি পৰীক্ষাটো পাছ কৰিব। মেইনছেই মেইন কথা, মূল কথা মেইনছেই। আৰু কথাটো হ'ল যে অসমীয়া ভাষাত আপুনি যদি চায় APSCত যিমান ছিট থাকে, তাৰ ভিতৰত অসমীয়া ভাষাত খুব কম মানুহে পায়। কাৰণটো কি হয়, কম মানুহে পায় মানে বহুত কম মানুহে অসমীয়া ভাষাত অৱতীৰ্ণ হয়। কিন্তু কথাটো হ'ল
যে এইটোতো এটা কথা থাকিবই যে যদি পৰীক্ষা এটা পাতিছে তাত বেলেগ ভাষা এটা মানুহ দিছে, অবভিয়াছলি বেলেগ ভাষা মানুহৰ কাৰণে যদি হেৰি নাথাকেও কিন্তু তাত ভৰাবলৈ চাবই কমিশ্যনে, যে নিজৰ মাতৃভাষাই যদি কোনোবাই পৰীক্ষা দিছে তেওঁক ভৰাবলৈ চাবই, তেওঁক মাৰ্কছ দিব। গতিকে আপুনি সেইটো ক্ষেত্ৰত ভালদৰে লিখিব লাগিব, আৰু ভালদৰে লিখিবলৈ কি হ'ব, আপুনি আনচাৰ ৰাইটিং ভালদৰে কৰিব লাগিব। ঠিক আছে, আমাৰ পিছৰ হেৰিত আপুনি আনচাৰ ৰাইটিং অলৰেডি এটা ভিডিঅ' বনোৱা হৈছে আনচাৰ ৰাইটিং কেনেদৰে কৰিব পাৰে, আৰু আমাৰ পিছৰ ভিডিঅ'ত আহিব যে আপুনি আনচাৰ ৰাইটিং কেতিয়াৰ পৰা কৰিব। ঠিক আছে, গতিকে মূল কথাটো সেইটোৱে যে আমি অসমীয়া মাধ্যমতো আমি পৰীক্ষা দি পেলাই অসামৰিক সেৱাৰ আমি বিষয় হ'ব পাৰোঁ। গতিকে শেষত এটা কথাই ক'ম যে মাতৃভাষাৰ আমি জগত চিনিব লাগিব, আমি লুইতৰ পাৰৰ পৰা গৈ আমি বিশ্ব নাগৰিক হ'ব লাগিব, তাৰ কাৰণে আমাৰ মাতৃভাষাৰ প্ৰয়োজন আছে। শেষলৈকে যদি ভিডিঅ'টো চাইছে ধন্যবাদ সকলোকে, আকৌ লগ পাম।